হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে কুশলে আছে। মই এইফালে হেৰি বনাবলৈ লৈছোঁ গাজ টেঙা। মানুহজনে বজাৰৰ পৰা আনিছিলে। এয়া চাওক কৃষ্ণ, এয়া মানুহজন কালি আনিছিলে বজাৰৰ পৰা। আৰু এইটো দুটা আনিছে গাজ টেঙা। আপোনালোকে কি কয় জানো, আমাৰ এফালে গাজ টেঙা বুলি কয়। আৰু এই যে মই এতিয়া ওপৰৰ অংশকেইটা মই চাফা কৰি দি আছোঁ। এইকেইটা দেখিছে নহয় আপোনালোকে। তাৰপিছত ভালকৈ ধুই পাচলি আনি আৰামত বহি পেলাই এতিয়া মিহি মিহিকৈ কুটি আছোঁ। মিহি মিহিকৈ কুটি পেলাই তাৰপিছত আৰু হেৰি চিম্পুল মানে তেলতে ভাজি হেৰি বনাম আৰু এয়া হৈ গ'ল সম্পূৰ্ণ। এতিয়া ইফালে মই হেৰি দুপৰীয়াৰ কাৰণে, যিহেতু ল'ৰাটো স্কুল আনিব যাব লাগিব, সেইকাৰণে মানে খৰধৰকৈ বনাই লৈছোঁ। এইফালে মই দালি তিয়াই থৈছোঁ আৰু দুপৰীয়াৰ কাৰণে। তাৰপিছত এইফালে গাজ টেঙা বনাম এতিয়া। গাজ টেঙা আলুটো এই তিনিজনৰ কাৰণে অলপ তিয়াই থৈছোঁ আৰু দালি হৈ যাব। এইফালে মই গেছ অন কৰিলোঁ। তাৰপিছত অলপ তেল দি পেলাই একে চিম্পুলকৈ বনাওঁ। এনেই মানে মছলা চছলা নাখাওঁ, যিহেতু একে চিম্পুলকৈ বনাম। পিঁয়াজ আৰু হেৰি পাঁচফোৰণ অলপ দিছোঁ। তাৰপিছত এই আৰু চিম্পুলকৈ বনাইছোঁ। আপোনালোকে বনাই চাবচোন। আপোনালোকেও তেনেকুৱা বনাই খাবচোন, বহুত টেষ্টি লাগে। বাৰে বাৰে খাবলৈ মন যাব। মই যিহেতু দুদিন বনালোঁ তেনেকুৱা। মানুহজনে প্ৰথমতে দিনাখন এটা আনিছিলে, সেইটো বনাই খালোঁ। আৰু এই দিনাখন অনা হেৰিটো মই একে ধুনীয়াকৈ বনাই দিছোঁ চিম্পুলকৈ। আৰু ইফালে আৰু সৰু সৰু টুকুৰা যে মই থৈ দিছিলোঁ, এইটো মই দালিৰ লগতে বনাই দিম। সেয়া দালিতে দিম বুলি মই থৈ দিছিলোঁ। আৰু ইফালে গৰমৰ একে অৱস্থা বেয়া হৈ গৈছে আৰু, যিহেতু একে ৰ'দটো বৰ চোকা দিছে এইকেইদিন। তাৰপিছত আৰু ইফালে চুলি মই ৰাতিপুৱাতে ধুই থৈছিলোঁ। তাৰপিছত উপায় নাপায় কামৰ হেৰি কাৰণে চুলিটো একে মেলি দিছোঁ অলপ সময়ৰ কাৰণে ফেনৰ তলত আহি, যিহেতু শুকাবই লাগিব। নুশুকালে আকৌ বেছি গৰম লাগে। আৰু এইফালে চাওক টেষ্টি বাঁহৰ গাজ বনাই আছোঁ আৰু হৈ গৈছে এতিয়া। হৈ গ'ল ভাজি বনাবলৈ আছে। অফ কৰি দিছোঁ। আৰু এইফালে মোৰ লগৰজনে আহি একে ৰেডি হৈ আছে আৰু হাই দিছে আৰু আপোনালোকক। তাই বোলে হেৰি খায়, মোলৈ ফোন মাৰিছে আৰু সুধিছে আৰু কি আছে। মই আহি আছোঁ খাবলৈ কৈছে একো নাই। তাই সুধিছে মোক বোলে খাবলৈ কি আছে। মই আহি কৈছে একো নাই, আহিলেই হ'ল। জামু আছে ফ্ৰিজত, জামুটোকে খুৱাম আৰু মাতি পেলাই জামুকে খুৱাইছোঁ আৰু এইফালে দুইজনী বহি পেলাই কথা পাতি খাই আছোঁ আৰু আৰামত। যিহেতু ল'ৰা ছোৱালী স্কুল ছুটি হ'বলৈ আৰু 20 মিনিট বাকী আছে, সেইকাৰণে তাই মানে আমাৰ ৰুমত সোমাই লৈছে। তাই সেইকাৰণে সোনকালে আহিলে একেলগে ইয়াৰ পৰা ওলাই যাম বুলি। আমি এনেকুৱাহে খাওঁ, জ্বলা পোৱা হয়। আহিব পাৰে দেই, কোনে কোনে খাব জামু। আলহীক জামু খুৱাইছে আজি। মানুহ ওলাইছোঁ আৰু থাকক সোনকালে যাম। এতিয়া ৰ'দত ওলাই গৈ আছোঁ আৰু যিহেতু ল'ৰাটো স্কুল টাইমটো হৈ গৈছে আৰু তেন্তে আজিলৈ ইমানটা বাই বাই দিয়া। আহিছোঁ এতিয়া, বাই বাই।